ক'ত যাম কি কৰিম একো ভাবিয়ে পোৱা নাই কাৰণ বাহিৰলৈ ওলাই গৈ আপোনালোকৰ বাবে ভিডিঅ' বনাম ইউটিউবত ভিডিঅ' পোষ্ট কৰিম তাকো কৰিব নোৱাৰোঁ কাৰণ চাৰিওফালে আমাৰ লকডাউন আৰু গোটেই ভাৰতবৰ্ষতে মোদী ডাঙৰীয়াই 21 দিনৰ বাবে লকডাউন কৰি দিছে কাৰণ আমাৰ ভালৰ কাৰণে কৰিছে যাতে এই কৰোনা ভাইৰাছটো আৰু বিয়পি নপৰে গতিকে সেইকাৰণে আমাৰ চাৰিওফালে লকডাউন কৰি দিছে কাৰণ আমি যদি সেই লকডাউনৰ প্ৰতি সঁহাৰি জনাওঁ তেতিয়াহ'লে আমি নিশ্চয় আমাৰ ভাইৰাছৰ পৰা আমি দূৰত থাকিব পাৰিম আৰু এই ভাইৰাছটো ইমান সহজে আৰু বিয়পি নপৰিব কাৰণ ইয়াৰ প্ৰতিষেধক এতিয়ালৈকে যিহেতু ওলোৱা নাই আমাৰ সচেতন হোৱাটোৱে হৈছে মেইন ইয়াৰ প্ৰতিষেধক গতিকে আপোনালোকে সচেতন হৈ থাকক আৰু যিবিলাক নিয়ম দিছে সঘনাই হাত ধুব দিছে বা চাবোনেৰে হাত ধুব দিছে মুখত মাস্ক পৰিধান কৰিব দিছে এইবিলাক আপোনালোকে মানি চলিব গতিকে এই লকডাউনৰ সময়খিনিত কেনেকুৱা পৰিস্থিতি বিৰাজ কৰি আছে আমাৰ গাঁৱৰ মই সেয়া আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ গাঁৱৰ পৰিৱেশ আৰু গতিকে আপোনালোকক মই নেশ্যনেল হাইৱে যিটো আছে আমাৰ 31 নং নেশ্যনেল হাইৱে সেই নেশ্যনেল হাইৱেৰ পৰিৱেশটো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকিব আৰু মই আপোনালোকক এইকাৰণে আপোনালোকক এইটো ভিডিঅ'ত মটিভেট কৰিব বিচাৰিছোঁ যাতে আপোনালোকে এনেকৈ ঘৰত সোমাই থাকে নিজকে আবদ্ধ কৰি ৰাখে তেতিয়াহ'লে এই বেমাৰৰ পৰা আমি নিশ্চয় দূৰত থাকিব পাৰিম কাৰণ এইটো বেমাৰ তেতিয়া আৰু বিয়পি নপৰে ইমান সহজে গতিকে এই 21 দিন আমাক যিটো লকডাউন দিছে মানি চলিব দিছে আমি নিশ্চয় এইটো আমি মানি চলিম আৰু আপোনালোকক মানি চলক আৰু এনি টাইম মাস্ক পৰিধান কৰি থাকক পিন্ধি থাকক আৰু ইয়াৰতো প্ৰতিষেধক যিহেতু মই ক'লোৱেই ইয়াৰ প্ৰতিষেধক এতিয়ালৈকে ওলোৱা নাই কিন্তু সচেতন হোৱাটোৱে হৈছে মেইন ইয়াৰ প্ৰতিষেধক গতিকে বাৰু বেছি মই ভিডিঅ'টো দীঘল নকৰোঁ আপোনালোকক মই এতিয়া মোৰ গাঁৱৰ চাৰিওফালৰ পৰিৱেশটো আপোনালোকক মই এবাৰ দেখুৱাবলৈ চেষ্টা কৰোঁ গতিকে বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এয়া আপোনালোকক মই দেখুৱাই আছোঁ আমাৰ গাঁৱৰ পৰিৱেশ এইটো হৈছে আমাৰ গাঁৱৰ পৰিৱেশ এইটো হৈছে আমাৰ গাঁৱৰ ৰাস্তা আপোনালোকে চাব পাৰিছে আৰু এইটো ৰাস্তা চাওক কোনো ধৰণৰ মানুহ এই ৰাস্তা দিয়ে বৰ্তমান অহা যোৱা কৰা নাই গতিকে সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে লকডাউনৰ প্ৰতি সঁহাৰি জনাইছে কোনো মানুহ নাই চবেই নিজে নিজে ঘৰত আবদ্ধ হৈ আছে কাৰণ চবেই গম পাইছে এই বেমাৰৰ কথা গতিকে নিজে সচেতন হওক আনকো সচেতন হ'বলৈ কওক আৰু আপোনালোকক এতিয়া মই 31 নং নেশ্যনেল হাইৱেৰ পৰিৱেশটো আপোনালোকক মই এবাৰ দেখিবলৈ চেষ্টা কৰিম মোৰ লগত মোৰ বন্ধু এজন আছে আপোনালোকে নিশ্চয় চিনিয়ে পায় মোৰ বহুত ভিডিঅ'ত আপোনালোকে দেখিছে এতিয়া মই 31 নং নেশ্যনেল হাইৱে গৈ আছোঁ আপোনালোকে চাব পাৰিছে এইটো হৈছে সন্মুখত আপোনালোকে দেখা পাই আছে এইটো হৈছে আমাৰ 31 নং নেশ্যনেল হাইৱে আৰু 31 নং নেশ্যনেল হাইৱেত আপোনালোকেতো নিশ্চয় জানে কেনেকুৱা ভিৰ থাকে গতিকে চাওক লকডাউন দিয়াৰ পিছত কোনো ধৰণৰ গাড়ী আপোনালোকে ইয়াতে দেখিবলৈ পোৱা নাই আপোনালোকে চাব পাৰিছে মই আপোনালোকক দেখুৱাই আছোঁ চাওক কোনো যান বাহন কোনো গাড়ী নাই দূৰ দূৰণিলৈ একো নাই বাইক চাইক একো নাই চাব পাৰিছে গতিকে চাই থাকক হঠাৎ 1-2জনমান আহে কিবা ইমাৰ্জেঞ্চি কাম থাকিলে আহে ওলাই আহে চাইকেল লৈ চাওক চব ফ্ৰেণ্ডছ আপোনালোকক মই 31 নং নেশ্যনেল হাইৱেৰ পৰিৱেশটো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক মোৰ পিছফালে চাওক কোনো ধৰণৰ গাড়ী যান বাহন নাই এখনো নাই আৰু এইফালেও নাই কোনো বাইক চাইক এইফালেও নাই আৰু আমি দূৰ আহিছোঁ মানে পৰিৱেশটো আপোনালোকক মই দেখুৱাৰ কাৰণে এই 31 নং নেশ্যনেল হাইৱেত আহিলোঁ আপোনালোকে চাব পাৰিছে চাওক এইটো হৈছে আমাৰ 31 নং নেশ্যনেল হাইৱে একদম জনশূন্য চাওক ৰাস্তা ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা যিটো বেল আইকন আছে লাইকে প্ৰেছ কৰি দিব বাৰু আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং ফ্ৰেণ্ডছ বাই বাই